আমিতো আগৰ পৰাই আমাৰ ইয়াত প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী ছাৰক লগ পাই আহিছোঁ। তেখেতে আমাৰ এই বাস্কাত যিমানখিনি অৱদান আছে সেই বিষয়ে আমাৰ ৰাইজ অৱগত। সেয়েহে আগন্তুক 42 নম্বৰ বাস্কা সমষ্টিত আমি হিতেশ বসুমতাৰী ছাৰক বিধায়ক হিচাপে পাবৰ কাৰণে তেখেতক প্ৰাৰ্থী দলে প্ৰক্ষেপ কৰাৰ কাৰণে আমি আহ্বান জনাওঁ। তেখেতে MLA-তো কাম কৰিছে MLA হিচাপে, তাৰে উপৰি তেখেতে যেতিয়া EM আছিল তেখেতৰ অনুগ্ৰহতে আমাৰ বাস্কা জিলা গঠন হৈছে। মুছলপুৰত বিভিন্ন আটাইখিনি অনুষ্ঠান তেখেতৰ অনুগ্ৰহতে আমি পোৱা বুলি স্বীকাৰ কৰিব লাগিব। তাৰে উপৰি ৰাস্তা ঘাট এই আমাৰ ওচৰতে এই বৰিমুখত কেইবাটাও শিক্ষা অনুষ্ঠান গঠন হৈ গৈছে। এতিয়া পুনৰবাৰ তেখেতক এই আমি MLA হিচাপে পাবৰ কাৰণে আৰু আমাৰ ৰাইজৰ অভাৱ অভিযোগখিনি পূৰণ কৰাৰ কাৰণে তেখেতক এটা সুবিধা দিয়াৰ কাৰণে আমি ভাবোঁ। আৰু তেখেতৰ এইটো ধৰণৰ ৰাইজৰ প্ৰতি কাম কৰা আগৰ পৰা এটা হেঁপাহ আছে আৰু ভৱিষ্যতেও কৰিব বুলি মই আশাবাদী। আৰু হয়, তেখেতে প্ৰাৰ্থী হ'লে আমি আনন্দিত হ'ম।